आपार आसामाव दैबानाजों दासिमबो भुगिनांनानै नेशनेल हाइवे लामा सेराव फिसा देरा लुनानै गावनि जिउ खुंनाय राहाखौ लानो गोनां जादों। दैजों सिलिंखार खालामजानाय नखरफोरा दासिमावबो गावनि गुबै नखराव थांनो हायाखै। बेफोरबादि सातजालायाव गोग्लैनाय नखरफोरखौ नुनानै आसामनि हाग्रा बिफाननि बारग' मन्थ्रि प्रमिला रानी ब्रह्मआ शिबसागर जिल्लानि नावजावगाव गामिनि नखरफोरनो नांगौ जानाय मुवा बेसाद बायनो थाखाय नोगोद 2 लाख रां मदद होदों। आपार आसामाव दैबानाजों बांसिनै खहा जानाय जायगाफोराव बिटिसिनि गाहाय हाग्रामा महिलारिया दैबानाजों खैफोदाव गोग्लैनाय सुबुंफोरखौ खौरां लाहैनो बिथोन होदों आसामनि बारग' मन्थ्रि प्रमिला रानी ब्रह्मखौ। बेबादिनो आपार आसामनि शिबसागर जिल्लानि सनारि ओनसोल नावजावगाव गामि आरो दाब दाब गामिफोराव खौरां लानायजों लोगोसे अनसुंथाइ होदों। দৈকাপাৰ নাওজান গাঁৱৰ পৰা কৈছোঁ। আমাৰ দৈকাপাৰত বানপানী 21 নে 22 হৈছিলে, 21 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজিতো 4 তাৰিখ হ'লে চাগে। 3 তাৰিখ। ইয়াতে মোৰ ইয়াতে ঘৰ দৈকা মেচ গাঁও। পানী সোমাইছে, মানুহ এককাল হৈ গৈছে আৰু কিছুমান ওলোৱাই নাই। আমাৰ মানে অলপ ওলাইছে আৰু আমাৰ ঘৰত বানপানী মানুহ মানে পৰিছে কিন্তু মৰা নাই এতিয়ালৈকে। গৰু চৰুবোৰ মৰিছে। গৰুবিলাক সেনেছে, ছাগলী গৰু এইবিলাক উটি গৈছে। এয়া ভাত আমি এতিয়া আমাৰ এই ছাইডতে ঘৰ এটা আছে, তাতে বনাইছোঁ জিম এটা। তাৰপিছত আৰু এইবিলাকেতো আলিতে বনাই খাইছে, ৰাস্তা কাষত, মেইন ৰাস্তাৰ কাষত। তেনেকৈ বহুত মানুহৰ মানে ঘৰত এতিয়াও সোমাব পৰা হোৱাই নাই, পানী হোৱা নাই। হৈ আছে তাৰমানে পানীটো আজি 3-4 দিন হৈছে আৰু শেষ হোৱা অলপ। এতিয়া গাঁও এতিয়া আমাৰ ইয়াত কিমান আছে পালে? 100-150 মান আছে। মোক হিচাপ নাজানো। বহুত কষ্ট হৈছে আমাৰ ইয়াত। মানুহবোৰ মানে হাৰাশাস্তি আৰু বহুত মানুহ পানীত উটি গৈ আকৌ ধৰি আনিছে। মাইকী মানুহবোৰ ৰিলিফ ল'ব যাওঁতে বহুত পৰি গৈছে। তেনেকৈ হৈছে। চৰকাৰক মানে আমি সোনকালে মানে চব ভাল কৰি দিয়াটো ভাবিছে আৰু ৰাস্তা পদূলিটো ভাঙি চিঙি শেষেই হ'ল। স্কুল এয়া বুৰিলে, আকৌ ঘৰ দুৱাৰটো অৱস্থাই নাই, মানুহৰ বেৰ চেৰ উটুৱাই লৈ গৈছে। স্কুল বন্ধ হৈ আছে, খুলিলে কিন্তু এতিয়া স্কুলত পানী হৈ আছে। সেইটো কাৰণে মানে আমি এনেই এটেণ্ডেঞ্চ দিবলৈ, ময়ো শিক্ষয়িত্ৰীয়ে এটেণ্ডেঞ্চ দিবলৈ যাওঁ আৰু আকৌ এনেই ক্লাছ হোৱা নাই আৰু তেনেকুৱা। দাদিমা, এতিয়া পানী আহিছিলে, ক'ত আছিলে আপুনি? পানী আহিছোঁ, নিজৰ ঘৰতে আছোঁ। পানী সোমোৱা নাই? সোমাইছে। কিমান পানী আছিলে? পানী তেতিয়া ইমান আছে, এতিয়াও ইমান আছে। কিন্তু এটা বিল্ডিঙত, কিন্তু তলৰ বিল্ডিংটোত হ'ল, ওপৰৰ ছাইডটোত নহ'ল। 2টা ৰুম। সেই ৰাস্তাৰ কাষতে তোমালোকৰ টাৰ্ণিংটোতে। একজনে কৈছে আমি কুকুৰাঝাৰ পৰা আহিছোঁ। দিনত আহিছিলে নে ৰাতিত আহিছিলে পানীটো? দিনতে আহিছে। ৰাতি বেছি হৈ গৈ আছে, এতিয়া অলপ কমিছে, কিন্তু আকৌ বেছি হোৱাৰ সম্ভাৱনা আছে। নিজৰ চকুতে দেখা পাইছে যে কেতিয়া সময়ত পানীটো আহিছে? নিজেতো পানীতে আছোঁ। সেইটোৱে। তোমালোকে কুকুৰাঝাৰ কোন ঘৰত? গোচাই গাঁও। আপুনি চৰকাৰক কি আহ্বান জনাব? আহ্বান মানে চৰকাৰে সহায় সহযোগিতা কৰক। দুখীয়া গাঁও আমাৰ বড়ো গাঁও আছে, আপাৰ আছামৰ। ল'ৰা আছামৰ মানুহটো ইয়াত নাহে, আজিহে আহিছা তোমালোকে দেখিবলৈ। চাহ চিনাকি হৈছোঁ, ভাল লাগিছে। বস্তু বাৰী দিয়া নিদিয়ালৈ কোনো কথা নহয়। মানুহৰ এটা হেৰি থাকিব লাগে, শ্ৰদ্ধা থাকিব লাগিব, নিজৰ সম্বন্ধটো থাকিব লাগে। আজি এতিয়া আমাৰ গোটেইখনেতো সম্বন্ধৰ কাৰণেই ভাল পাইছে। তোমালোকে যি নিদিয়া লাগে, হয়নে নহয়? নিজৰ জাত আহি গৈছে আমাৰ, বড়ো হওক, মেচ হওক, হয়নে নহয়? নাৰ্জাৰী চাৰ্জাৰী এইবিলাক মৰম আছে, এইটো প্ৰমাণ দেখুৱাই দিছে। সেইকাৰণে আমি বহুত ভাল পাইছোঁ। কিন্তু আমি কুকুৰাঝাৰ গৈছোঁ, মৃত্যুৰ কুটুম আছে আমাৰ, কিন্তু এনেকৈ সমাজ এখন পোৱা নাই নহয়, হয় নহয়? সেইকাৰণে এতিয়াতো এজন আহিছিলে সেইফালৰ ছোৱালী অফিচাৰ এজনী সোমাই গৈছে আমাৰ ঘৰত, তাৰ পৰাই আহিছে। সেইদে ঠিক আছে, ধন্যবাদ।